নমস্কাৰ সকলোকে স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি যাব ওলাইছো যোৰহাটলৈ এটা বিশেষ কামত। সকলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি পালা দে কি পালা আমি আহি এতিয়া জখলা বন্ধা পালোহি। জখলা বন্ধাত কিবা এটা খাই লওঁ। আমি তাৰ পৰা 1টা বজাত ওলাইছিলোঁ। এতিয়া সময় হৈছে কেইটা 3টা বাজিলে নেকি ন? 3টা বাজিছে। কিবা এটা খাই লওঁ। 4টা বাজিলে 4টা। সিফালে কাজিৰঙাখন পাৰ হওঁতে আমাৰ অলপ বেছি সময় লাগিব। পাৰ হ'ব নি? আমি এতিয়া খাই পেলাই ওলালোঁ। ইয়াতে আমি বঞ্জাৰা বুলি এখন ৰেষ্টুৰেণ্ট আছে জখলাবন্ধাত টাউন পাৰ হৈ পেলাই তাতে খালোঁ আমি ননভেজ থালি, মাছ মাংস দুয়োটাই। খানাটো ভালেই দিছে, বেয়া নহয় বাৰু। আৰু মমনক য'তেই মানুহে লগ পায় ত'তেই লয়। তাইৰ লগত আজিও তেনেকৈ অচিনাকি মানুহে ল'লে। তাই অলপ ফূৰ্তি কৰিলে। ঘৰৰ ভিতৰত অকল মোৰ লগতে থাকে, সেইকাৰণে মানুহ দেখিলে মই যিমান পাৰোঁ দি দিবলৈ যত্ন কৰোঁ, যাতে তাইও অলপ এডজাষ্ট হয়, মানুহৰ লগত মানুহৰ কোচলৈ যায়। এতিয়া আকৌ আমি জাৰ্ণি ষ্টাৰ্ট কৰিম। আমি এতিয়া কাজিৰঙাৰ মাজেৰে আহি আছোঁ। কাজিৰঙাত থকা ভিউ পইণ্টকেইটাত যদি পাৰোঁ, যদি গড় চৰ কিবা ওলায় তেতিয়াহ'লে ৰ'ম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বোলা ইমান ধুনীয়াকৈ পানী খাই আছে হৰিণখিনিয়ে। দেখিছা মাম্মা? এইটো গড়। আজি ভিউ পইণ্টত যাব লগা নহ'লেই, আমি কাষতে গড় দেখিলোঁ আজি। ইমান ধুনীয়াকৈ ওচৰতে ঘাঁহ খাই আছে গড়টোৱে। বোলা বোলা গৈ থাকাচোন, আমি দেখা পাই গৈ থাকিম লাহে লাহে। এইটো এইখিনি ৰচোন। পিছফালে বাছ আছে। এইটো গড়। বোলা 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 বোলা। আমি এটা ভিউ পইণ্ট পালোহি। ভিউ পইণ্টটো পোৱাৰ আগতে আমি হৰিণা দেখিলোঁ, গড় দেখিলোঁ। এতিয়া ভিউ পইণ্টটোত মানুহবিলাক ৰৈ আছে। চাওঁ, হৰিণা বহুত আছে ইয়াতে। এইবিলাক হৰিণা ঘাঁহ খাই আছে, বহুত আছে। দেখিছা মামা? দেখিছা হৰিণা? দেখিছা? বোলা এইটো কি হাড় গিলা নেকি? ফাগুন আছে হিয়াহিৰ তোমাৰ কথাকে ক'বলৈ আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ অধীৰ নহবাঞ্জনা মোৰ গীতৰ গভীৰ বেদনা শুনাব খুজিছো তুমি শুনা না। মোৰ ফাগুন আছে হিয়াহিৰ তোমাৰ কথাকে ক'বলৈ।
এয়া বুঢ়াপাহাৰৰ বুঢ়ীমাই থানভাগৰ মহত্ব আছে, বহুত জাগ্ৰত হয়। বহুতে তেখেতক দেখাও পাইছে ৰাতি। সকলোৱে ইয়াত এবাৰ হ'লেও মূৰ দোৱাই থৈ যায়। যিসকলে আহিছে আপোনালোকে সেইসকলে গম পাব। আমি যোৰহাট আহি সোমালোহি, এতিয়া 7:30 বাজিছে, আন্ধাৰ হ'ল। বাহঁতৰ তাত যাম। দাদা এইটো মুখতে থাকে তাই গৈ পাই গলো আমি, দাদাই গৈ পাই গলো, পানী দিছো মৰম মৰম কৈছো বাবা জেঠাই ঘৰত আহিলা। মাতিছে গুড মৰ্ণিং এভৰিৱান। কালি ভিডিঅ' কৰা নহ'লে, মমনে বহুত খেলিলে ককায়েকৰ লগত, আৰু আমি ভাত পানী খাই বৈ শুই গ'লোঁ। আমি একচুৱেলি যোৰহাটলৈ আহিছোঁ। মমনৰ পৰহিৰ পৰা 12 মাহত ভৰি দিলে, আৰু এবছৰত তাইৰ ৰিষ্ট আছে। যোৰহাটত থকা ঢেকীয়াখোৱা নামঘৰত আমি তাইৰ ৰিষ্টভাগ খণ্ডন কৰিম বুলি ভাবিছোঁ। ৰাতিৰ ভোজটো আমি ঢেকীয়াখোৱা নামঘৰত দিম, তাতে নাম কীৰ্তন কৰিব। আৰু অলৰেডি আমি তেওঁলোকৰ লগত কণ্টেক্ট কৰিছোঁ, তেওঁলোকে গোটেইখিনি যোগাৰ কৰি থৈ দিব। আমি এতিয়া যোৰহাট টাউনলৈ ওলাই আহিছোঁ, ভোজনীৰ বস্তুখিনি লৈ লওঁ। তাতে চেলেং, গেঞ্জি, তাৰপিছতে চাউল, মলা আৰু যিমানখিনি বস্তু লাগে কিনিব লাগিব, কিনি লওঁ। বাৰ লগত আহিছোঁ, বায়ে চিনি পায় ইয়াতে। আমি এতিয়া বজাৰ কৰিলোঁ, কৰি পেলাই চাহ খালোঁ, চিঙৰা খালোঁ। এইজনী মাম্মা পিছত চাবা দেই, তুমি কেনেকৈ উৎপাত কৰি আছিলা চাবা দেই, বদমাচি কৰিছিলা তুমি, চাবা দেই। এই ব্ৰিটিছৰ লগতে পঠাই দিব লাগিছিলে, মই থাকি গ'ল খালি। ব্ৰিটিছে থৈ যোৱাই এবাৰ থাকি গ'ল, ব্ৰিটিছে থৈ যোৱাই। অলপ পিছতে আমি ওলাই মেলি যাম। তাতে ৰাতি হোৱাকৈ যিহেতু তেওঁলোকে নাম কীৰ্তন ভাগ কৰিব, সেইকাৰণে আমি দেৰিকৈ মাতিছে আমাক, আৰু ভোজটো ৰাতি 9-10টাৰ ভিতৰত তেওঁলোকে ৰেডি কৰিব। সেইকাৰণে আমি 7টা, 6:30, 7টা মানত আমি যোৰহাটৰ পৰা ওলাই যাম। ইয়াৰ পৰা বেছি টাইম নালাগে, আধা ঘণ্টামানেই সময় লাগে।